এইটো ৰেচন চাউল হয়, এইটো প্লাষ্টিক হয়। তো আমি খাব লৈছোঁ এতিয়া, এইটো মানে প্লাষ্টিক হয়। এইটো যদি এনেকৈ কৰি দিয়া, অলপ বেছিয়ে লৈ লৈছোঁ মই। এইটো যদি চাউল হ'ব নহয়, তেনেহ'লে বল নিচিনা মানে ওপৰত নাহিব, আৰু যদি প্লাষ্টিক হয় তেনেহ'লে বল নিচিনা খেলিব। ৰেচন চাউল হয়, ৰেচন চাউল। ক'ৰপৰা আনিছিলে এইটো? কপাৰটিত দিছিলে দেই, এইটো কপাৰটি চাউল হয়। এইটো চাওক এতিয়া আপোনালোকে, এইটো চাওক, দেখিছে? বাহিৰত মাৰি দিয়া, বাহিৰত মই মাটিত মাৰিম, মাটিত। এতিয়া মই মাটিত মাৰিছোঁ, চাওক। চাওক, এই মই ওপৰৰ পৰা মাৰিছোঁ দেই। নুখুলিছে, খুলি গ'ল। এইটো প্লাষ্টিক খুৱাই মানুহক বেমাৰ কৰি আছে। যিমান পাৰে ফৰৱাৰ্ড কৰক আপোনালোকে। কপাৰটি ৰেচন চাউল প্লাষ্টিক হৈ গৈছে আজিকালি।